हेलो एवरीवन কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে আৰু পুনৰবাৰ মই এটা নতুন ভিডিঅ'লে সকলোকে স্বাগতম জনাইছো আজি যেহেতু ওলাই আহিছিলো আৰু ওলাই আহিয়ে বিশালত সোমালো যেহেতু সৰুখুৰা কেইটামান ঘৰুৱা বজাৰ কৰিব লগা আছিল আৰু মানুহজনৰ লগতে প্ৰায়ে মই এনেকৈ মাজে সময় ওলাই আহো আৰু আজিও তেনেকৈ কিছুমান সৰু সৰু বস্তু লবৰ কাৰণে যেটো আছিল আৰু এনেকৈ ওলাই আহিলো মানুহজনৰ হৈতে আৰু বজাৰ কৰি মেলি আমি কিবা এটা খাই ললো আৰু খাই লোৱাৰ পিছত যেটো আমাৰ ঘৰৰ ওচৰতে এখন আনন্দ মেলা আহিছে আৰু গটিকে আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় বাৰু কিন্তু তেনেকৈ যেহেতু ওলাই অহা নাছিলো আৰু বজাৰ কৰি মেলি সোনকালে খোৱাত তাৰমানে আমি মেলাখনত সোমালো আৰু সোমাই গৈ ইমানেই ধুনীয়া এটা পৰিবেশ লাইটিং সিস্টেমো ইমান ধুনীয়া প্ৰায় 4 বছৰৰ পাছত 4-5 বছৰৰ পাছত আসলতে মেলা চাইছো বিয়াৰ পাছততো মেলা তেনেকৈ চোৱাই নাই কিন্তু সৰুতে মানে চাইছিলো মনত আছে আৰু সৰু থাকোতে যেতিয়া মেলা চাবলৈ যাওঁ তেতিয়া কিন্তু নিশ্চয় মেলাত মানে উঠাতকৈ বেছি খোৱাতহে মানে মনটো বেছিকে যায় জিটি ধৰণৰ আইসক্ৰীম হওক চানা হওক ফুচকা হওক বিভিন্ন ধৰণৰ বস্তু মানে খাবলৈ বেছিকে মন যায় আৰু যেহেতু আমি ছোৱালী মানুহ গতিকে লৈ মেলাত যিখিনি বস্তু ওলাই মানে প্ৰত্যেকটো বস্তুৱে যেন লম সৰু সুৰা বস্তু মানে ক্লিপ হওক ৰিবন হওক হাতত মৰা বেণ্ড হওক চুলিত মৰা বেণ্ড হওক বা বেড ক্লিপ হওক মানে বিভিন্ন ধৰণৰ যিমানবিলাক বস্তু ওলাই আমাৰ মানে লয় লম যেন তেনেকুৱা লাগে আৰু এতিয়াও মনটো হে তেনেকুৱাই হৈ আছে যদিও বুৱাৰী হলো গতিকে লৈ মেলাত মই চকৰিত উঠাতকে বেছি চাই ভাল পাওঁ আৰু চকৰিত যেটো উঠিবলৈ ভয় লাগে গতিকে লৈ চকৰিত মই উঠিব ভুলতো নোৱাৰো গতিকে লৈ বহুত সময় মই এনেকৈ চাই থাকিলো আৰু সৰু সৰু ল'ৰা-ছোৱালীবিলাকে খেলি আছিল হেয়াও চাইয়ে থাকিলো আৰু কিন্তু বস্তু যেহেতু ধুনীয়া ধুনীয়া ফুল ওলাইছিল আৰু ক্লিপ কিবা কিবি এইবিলাক সৰু সৰু যিবিলাক ভাল লাগে আৰু সেইবিলাক বস্তুহে মানে ললো কাৰণ মানে উঠাতকে বেছি হেপা মোৰ বস্তু লোৱাৰ প্ৰতি গতিকে লৈ সৰু সৰু বস্তুবিলাক লৈ ভাল লাগে আৰু মানুহজনেও যেহেতু কৈ আছিল উঠা বুলি কিন্তু মইহে উঠিবলৈ ভয় কৰিলো আৰু সেইভাবে চাই থাকিলো লোকে উঠাই চালো আৰু নিজেটো ভয়ে লাগে সেইকাৰণে নুঠিলো এইফালে আমাৰ মানুহজনে আকৌ বিৰাট লাজ কৰে আগৰ ভিডিঅ'বিলাকত বাৰু অকনমান হলেও দেখা পাইছিল কিন্তু আজিকালি মানে কি হয় বিৰাটেই লাজ পায় মানে উঠিবলৈ আনন্দ মেলাত সোমাইছো যেতিয়া পেট পূজা নকৰাকৈ কেনেকৈ থাকিম সেইভাবে চানা আৰু ফুচকা খাই ললো আৰু ঘৰলৈ গুচি আহিলো সোনকালে আৰু ঘৰলৈ আহি দেখিছো যে বৰ ধুনীয়াকৈ ফুলি আছে দুপা পাৰিজাত ফুল ইমানেই ধুনীয়াকৈ ফুলি আছিল আসলতে আহি পেলাই মনটো বিৰাটেই মানে ভাল লাগিলে দেখি আৰু প্ৰায় আমি 8টা মান বজাত গুচি আহিলো আৰু যেহেতু মাৰ গাটো অলপ ভাল নহয় ভৰিটো যেহেতু ভাগিলে গতিকে সেইভাবে ভাত পানীও যেহেতু বনাবলৈ আছিল আৰু আহি পেলাই দেখিছেনে মানুহজনৰ আনন্দ মেলাৰ পৰা অহাৰ পিছত মাথাৰ বিষ হ'ল এইফালে মই তবলা বজাই মাথাটো মালিচ কৰিলো আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি চাই ভাল পালে নিশ্চয় লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু ফলো কৰি দিব আৰু সদায় নতুন নতুন ভিডিঅ' পাই থাকিব আৰু আজিলৈ আহিছো শুভৰাত্ৰি